গাড়ী ধুই আছে একদম গাড়ীৰ চকা তাত চেপাটো গুড মৰ্নিং ওয়েলকাম টু নিউ ব্লগ সো আপোনালোক সকলোকে শুভেচ্ছা জনাইছো আজিৰ দিনটো যাতে সকলোৰে কাৰণে শুভ যাওক সময় হওক এতিয়া বাৰু ৰাতি গুড মৰ্নিং হৈ থকা নাই আৰু অকমান হৈ থকা নাই বুলি একাৰণে কৈছো জাস্ট 12টা বাজিলে 15 মিনিট আছে আৰু অকমান পাছত আৰু এই হ'বই সো আজি বহুত দিনৰ টিকা ফটা ৰদৰ মূৰত আজি বৰষুণ দিছে ছাগলী খেদা বৰষুণ দিছে মানে ছাগলীক পানী মাৰিলে ছাগলীক পাই বৰষুণ দিছিলে কিন্তু বৰষুণটো শেষ হ'ল এতিয়া আকৌ সেই মানে ৰ'দ দিউ দিউ কৰিছে বৰষুণ দিয়ে নে ৰ'দে দিয়ে মানে ঠিকনা নাইকিয়া হৈছে সূৰ্য দেৱতাই মানে ছুটি বিচাৰি আছে ছুটি দিয়া নাই চাগে তেনেকুৱা হৈছে আৰু ৰাতিপুৱাই মানে ভাত পানী খাই দিলো তাৰপিছত এতিয়া মানে ইমানে কানিয়া লাগিছে মই আপোনালোকে মোৰ ব্লগবোৰ চালে গম পাওঁ মই বেছিভাগ ৰাতিপুৱা ভাত নাখাওঁ মই খালে মানে মোৰ খুব টোপনি লাগিছে মানে এতিয়া উপায় নাইকিয়া হৈছে আৰু কাৰণে এনেকুৱা সেই কফি মটন এটা আছিলে মটন খায়ো মোৰ মানে কামত দিয়া নাই মটন চটন শেষ হৈ গ'ল খাই তাৰপিছত এতিয়া কি কৈছো নাই নহ'ব আৰু কফি একাপ বনাই আনিছো চ' কফি কাপ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ অকণমান সময় পাছত চ' চাই থাকিব আজি ব্লগটো কফি কাপ খাই থাকোঁতে কথা এটা মনত পৰিলে যে আপোনালোকক মই সাঁথৰটো সুধিছিলোঁ নহয় ভাবিছোঁ সাঁথৰটোৰ উত্তৰটো দি দিওঁ সাঁথৰটো হৈছে চেপাটো কেনেকৈ হ'ল কৈ আছোঁ আপোনালোকক মই দুটা ভাষাত কৈ আছোঁ এটা উজনি অসমৰ ভাষাত আৰু এটা নামনি অসমৰ ভাষাত কোনটো ভাষাত সাঁথৰটো সুধিবলৈ বেছি শুৱলা লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন আপোনালোকক মই উজনি অসমৰ ভাষাতে সাঁথৰটো কৈছিলোঁ এতিয়া মই নামনি অসমৰ ভাষাত কৈ নামনি অসমৰ ভাষাত এনেকৈ কয় কি চাইছ মোক বৌজে দিম তোক চাবা আহিব মোক লৈ যাব তোক অৰ্থাৎ উজনি অসমৰ ভাষাত থব কি চাইছ মোক ফচাই দিম তোক চাবলৈ আহিব মোক লৈ যাব তোক চ' ইফালৰ পৰা ইফালে আহি ল'লোঁ মোবাইলটো মানে হাতত ল'বলৈ অকণমান দিগদাৰ হৈছিলে চ' সাঁথৰটোৰ উত্তৰটো কেনেকৈ চেপা হ'ল সেইটো আপোনালোকক মই জনাই আছোঁ চাব যেতিয়া মানে চেপাটো পাতি থোৱা আছে এনেকৈ চেপাটোত মানে মাছটো এনেকৈ আহিব আৰু মাছটো তাত চেপাটো যেতিয়া এনেকৈ আছিলে মাছটোৱে মানে চেপাটোৰ ফালে চাই আছে চেপাটোৱে কৈছে কি চাইছ মোক ফচাই দিম তোক মানে মাছটো এনেকৈ লাগি যাব মানে ক'ৰবাত চেপা চাবলৈ যাওঁ কিন্তু মাছটোহে লৈ যাব সেইটোৱে আৰু কি চাইছ মোক চ' এতিয়া আপোনালোকে নিশ্চয় গম পালে চেপা চাবলৈ যাওঁ বুলি কয় মানুহে মাছটোহে লৈ যায় চ' সেইটোৱে আছিল সাঁথৰটোৰ উত্তৰ যিসকলে গম পোৱা নাছিলে গম পাই নিশ্চয় ভাল পালে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব চ' চাই থাকিব আজি ভিডিঅ'টো শেষলৈ A few moments later এই ভীষণ ৰ'দতো আমাৰ ফাদাৰে দেখিছে গাড়ী ধুই আছে একদম গাড়ীৰ চকা ঘকতি ধুইছে তেলীয়া হৈ গৈছে গা নুধুলেও হ'ব ঘামেদি গা ধুইছে আৰু ইফালে পুতেক চাই আছে এনেকৈ চাহত ৰৈ চাই আছোঁ গাড়ী ধোৱা এনেকৈ সেইফালে ধুই আছে ফাদাৰে আৰু মই অলপ দূৰত এডাল গছৰ ছাঁ তেনেকৈ কৃষ্ণচূড়া গছৰ ছাঁত ৰৈ পিনি চাই আছোঁ ইমান গৰম উঠিছে ইমান ৰ'দ দিছে ভিতৰলৈ সোমাই আহিলোঁ আৰু মায়ে বনাই আছে ব্ৰাহ্মী শাক ভাজি ঘিউৰ সৈতে যিটো ব্ৰেইনৰ কাৰণে ভাল নহয় জানো ভাল নহয় মই আলু কাটি দিছোঁ সৰু আলু ভাজিব ভাত খানা ৰেডি হৈ গ'ল আজি একদম পকাতে বহি লৈছোঁ খাবৰ কাৰণে ইমান গৰম পৰিছে শাক আলু ভাজি বুট তাৰপিছত এয়া পদিনাৰ চাটনি দাইল পনীৰ চয়াবিন এয়া হৈছে ঘিউ দি ভজা ব্ৰাহ্মী শাক ভাজি ইমান গৰমত আমাৰ মাদাৰে ইমান ধুনীয়াকৈ বনাইছে ইমান সোপা আইটেম এতিয়া খোৱাৰহে কথা মই খায়ে আছোঁ ই চাওক মোক ভুল ধৰি আছে এইটো বনাই খাই লওঁ A few moments later গধূলি হ'লহি আহি গৰু গোহালিত সোমালেহি আৰু মাৰ বাবে মই বনাইছোঁ এটা স্পেচিয়েল যিটো মায়ে খাই খুব বেছিকৈ ভাল পায় চ' বলকচোন চাওঁ কি বনাইছোঁ মাৰ বাবে এইফালে মই বনাই আছোঁ চেৱৈ গধূলি চাহকাপৰ সৈতে জুতি ল'বলৈ চ' আপোনালোকে কোনে কোনে চেৱৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আমাৰ মাৰ বিশেষকৈ বহুত ফেভৰেট হয় চেৱৈটো চ' এয়া মোৰ চেৱৈ ৰেডি হৈ গৈছে চব ধুনীয়াকৈ চ' এয়া মোৰ চেৱৈ ৰেডি হৈ গ'ল এতিয়া বাতিত ধুনীয়াকৈ বাকি লোৱাৰহে কথা আৰু দেখিয়ে খাওঁ লাগি আছে
এয়া মোৰ চেৱাৰ ৰেডি এয়া চব মোৰ বাতিটো ধুনীয়াকৈ ৰেডি হৈ গ'ল এতিয়া মাক দি আহোঁ ধুনীয়া হালধীয়া হৈ গৈছে মাক দিয়া